অসম প্ৰদেশ বিজেপিৰ সভাপতি ডাঙৰীয়াৰ যি বক্তব্য, সেই বক্তব্যত আমাৰ ট্ৰাইবেলবিলাকক যথেষ্ট আঘাত দিছে। এই মৰ্মে আমি বিজেপিত বহুত দিন ধৰি কাম কৰিও আমি বিজেপিত থাকিবলৈ আমি অমান্তি হ'লোঁ। মোৰ নাম শ্ৰী ইলিয়া কোচ। মই আজি BPFৰ জমদুৱাৰ ব্লক BPFত মই জইন কৰিলোঁ। মই বিজেপিৰ পৰা আহিছোঁ। জমদুৱাৰ মণ্ডল ST মৰ্চা সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। আজি আমি জইনিং হোৱাৰ মূল উদ্দেশ্য আছিল আমাৰ বিগত 2003 চনৰ BLTৰ নেতৃত্বত যি BTC এখন একৰ্ড হৈছিলে, সেই একৰ্ড মৰ্মে আজিৰ দিনত যি মানে পৰিস্থিতি, সেই পৰিস্থিতি ৰক্ষণাবেক্ষণ দিয়াত আমিও আগবাঢ়ি আহিছোঁ। আমি বিশেষকৈ বিজেপিত এটা নীতি আছে, সেই নীতি এক প্ৰকাৰ আমি ভাল পোৱা নাছিলে, যিটো বৰ্তমান আমাৰ অসম প্ৰদেশ বিজেপিৰ সভাপতি ডাঙৰীয়াৰ যি বক্তব্য, সেই বক্তব্যত আমাৰ ট্ৰাইবেলবিলাকক যথেষ্ট আঘাত দিছে। এই মৰ্মে আমি বিজেপিত বহুত দিন ধৰি কাম কৰিও আমি বিজেপিত থাকিবলৈ আমি অমান্তি হ'লোঁ আৰু অনিচ্ছুক হ'লোঁ। এই মৰ্মে আমি আজি আমাৰ BPF হাকামা মহল্লাৰ নেতৃত্বত যি ৰাজনৈতিক দল, আঞ্চলিক দল, ইয়াত আমি যোগদান কৰিলোঁ। আমি আশাবাদী 2025 BTC নিৰ্বাচনত BPFে একক সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঠন কৰিব, আমি নিশ্চিত।